Hi friends, welcome to my channel. ঘৰ দুৱাৰ মুচি কাচি টিপটপ কৰি থলো। এফালে দেউতাই চাকি বন্তি জ্বলাই আছে। মায়ে ৰুটি বনাই আছে দেই বকি বকি। কি হয় ইমান ভোকটোৰ এইকেইটা কাম কৰাৰ পিছত। মোৰতো ভোক লাগিলে মই থাকিব নোৱাৰা হওঁ। সেইকাৰণে লৰালৈকে খাইছো। এফালে সুইটিও বেলেগকে খাই আছে। তেনেকুৱাতে আহিলে আকৌ মোৰ অৰ্ডাৰটো। এনেকুৱা খং উঠিছে মোক খাব সময়ত কিবা এটা কৰিবলৈ পালে। কাৰণ মোক খোৱা যেন নালাগে এবাৰ খোৱাৰ পৰা উঠি আহিলে অৰ্ডাৰটো বোলো কি আছে চাওঁচোন কেতিয়াবা অৰ্ডাৰ দি মই পাহৰি থাকোঁ তাৰপিছতহে কৰোঁতা কেইবাটা অৰ্ডাৰ দি থওঁ কাৰণ কিছুমানবোৰ অৰ্ডাৰ মোৰ ভাগৰ কেঞ্চেলো হয় এইটো কিন্তু পিছে পইচা দি থোৱা আছিলে দেই সেইকাৰণে লক্ষী পূজাৰ দিনাখন পইচা দিবলগীয়া নহ'ল যদি পইচা দিবলগীয়া হোৱাহেঁতেন তো অৰ্ডাৰটো ঘূৰিয়ে গ'লহেঁতেন কাৰণ আমাৰ লক্ষী পূজাৰ দিনাখন পইচা নিদিয়ে যে আমাৰ ঘৰত নিয়ম আগৰ পৰা যি বজাৰ সময় থাকে আগদিনাখনেই কৰে আৰু চোলাটো অকণমান ঢিলা হ'ল একো নাই দিয়ক টান কৰি পিন্ধিব লাগিব দাম চাইটো ঠিকেই পাইছোঁ ইছ ৰাম মই চাওঁতে তত নাই আৰু ঢেৰ কাম কৰিবলগীয়া আছে তাৰ মাজতে ঘুমতি শুই ল'লোঁ শুই লৈ দেখিছোঁ দেখোন গধূলি হ'বই হ'ল সেইকাৰণে চাকি বন্তি ৰেডি কৰিছোঁ মই যে চাকি বন্তি ৰেডি কৰি খুব ভাল পাওঁ আৰু জ্বলায়ো বহুত ভাল লাগে সেইকাৰণে সকলোবোৰ কাম ময়ে কৰোঁ কাৰণ এই পুৰণা দুগছ আগফালে দিম আৰু এগছে তাৰমানে লক্ষী পূজাৰ দিনাখন ফটোৰ ওচৰত দিম সেয়াটো ৰাতিপুৱা জ্বলোৱা হ'লতে বুলি আৰু এয়া চক এয়া চাকি বন্তি জ্বলাই এফালে মায়াক বহাই দিলে নাৰিকল চিৰা অকণমানকৈ নিয়মটো কৰিছোঁ আৰু ডাঙৰকৈ পতা নাই যিহেতু ঘৰখনৰো সকলোৱে গা মুব অকণো তাৰমানে ঠিক নহয় আৰু মই ধুনীয়াকৈ সজা কৰাত লাগি আছোঁ তাৰমানে বহুত ভালকৈ সজাম বুলি ভাবিছিলোঁ কিন্তু ভবা কামবোৰ নহয় যে সেইকাৰণে যিমান বাৰু চেষ্টা কৰিছোঁ এয়া লক্ষীমা খোজ বনাইছোঁ আৰু চবেই সুধিছে দেই কোনে খোজকাঢ়িলে ক অকণমান ছোৱালীয়ে খোজকাঢ়িলে মই বনাইছোঁ কিমান ভাল লাগিছে চবে প্ৰশংসা কৰিছে প্ৰথমবাৰ বনাইছোঁ আৰু মই ঘৰটো ধুনীয়াকৈ লাইটিঙৰ কাম কৰিলোঁ তাৰমানে শুই উঠি কামতহে লাগিছোঁ কাৰণ মই শুলে বহুত ডাঙৰ কথা মই ক'ব নোৱাৰোঁ কিমান দেৰিলৈকে তাৰমানে শুই থাকোঁ কেনেকুৱা লাগিছে লাইটিংবোৰ আৰু বহুত আছিলে নিগনিয়ে কুটলি পেলালে মোৰ যে থোৱা অসাৱধানতা আৰু এয়া লাইট দিব নিদালৈকে থাকিব আৰু দুডালমান আনিম বুলি ভাবিছোঁ কিন্তু ঘৰত আনি নিদিওঁ বুলি কৈছোঁ চাওকচোন চাৰিওফালটো ইমান ধুনীয়া লাগিছে ন চাকিয়ে যেন তৰাবোৰ আজি ওচৰত আহি টিউবিৰ কৰি আছে তেনেকুৱা যেন লাগিছে ব'লক মাহ প্ৰসাদ খাওঁগৈ এয়া মাহেঁতি সকলোবোৰকে খাই আছে আপোনালোকক দেখাবলৈ গৈ মোৰ খোৱাটো দেৰিয়েই হ'ল আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব দেই